যোৱা 3 দিন ধৰি অসমত যেটো পৰিস্থিতি এই পৰিস্থিতিত যদি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আমাৰ মাজত থাকিলেহেঁতেন তেতিয়া তেখেতে এই পৰিস্থিতিত কি বুলি ক'লেহেঁতেন তেখেতৰ সেই কালজয়ী কবিতাটোৰ এশাৰী মই মাননীয় সাংবাদিক বন্ধুসকলৰ আগত প্ৰথমতে শুনাব বিচাৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে লিখিছিল, জনতা পূজাৰ ভাও দি নেদেখুৱাবি ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান। জনতা পূজাৰ ভাও দি নেদেখুৱাবি ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান। জনতাই তোৰ স্বৰূপ বুজিছে, সাৱধান সাৱধান। জনতাই তোৰ স্বৰূপ বুজিছে, সাৱধান সাৱধান। অৰ্থাৎ যিসকলে অসমক ৰাইজক জনতাক পূজা কৰাৰ ভাও দিছে তেওঁলোকৰ অহংকাৰ নেতৃত্বাভিমান অসমৰ জনতাই প্ৰকৃত স্বৰূপ বুজি পাইছে।